কি বনাই আছা? মাংস বনাম বুলি ভাবিছো। মাংস কেতিয়া? এই এতিয়া। কি ব্ৰইলাৰ না লোকেল? এটো লোকেল নহয় ও। ব্ৰইলাৰ হয়। বা ইমান ডাঙৰ ডাঙৰ কে যে পিস কাটিছা? বেছি ডাঙৰ নহয় ন? হা? ইমান ডাঙৰটা নথওঁ কিন্তু আজি থৈ দিছো ভাল লাগিব ন? অহা কালি কাৰণে নেকি? অহা কালি কাৰণে প্লাস তোমাৰ এতিয়া অলপ ভাজি দিম বুলি ভাবিছো। ফ্ৰাই? চিকেন ড্ৰাই ফ্ৰাই? ইয়েস। কেনেকে বনাবা? কেনেকে বনাবা? এই কেঁচা জলকীয়া দি ভাজিম আৰু অলপ। আৰু বাকি মছলা কি দিবা? কালি মছলা দি বনাম। ভালকে ধুলা সব? লেতেৰা লাগি থকা নাই তো? লেতেৰা লাগি আছে অলপ পাছত। অকমান কটাৰ পিছতে ভালকে ধুব লাগিব। আৰু মছলা কি কি ইউজ কৰিবা ক'লা? মছলা মাংস যি যি ইউজ হয় আৰু ভাল লাগিব ন? মছলা, কেঁচা জলকীয়া, তাৰ পাছত ধনিয়া, জিৰা পাউডাৰ, তাৰ পাছত কেঁচা কি কৰো কি জলকীয়া হয় এইটো? কি জলকীয়া? কাশ্মীৰী মিৰ্চ, কাশ্মীৰী লাল মিৰ্চ গোটেইখিনি চব পুৰা ভাল লাগিব খাবলৈ ন? মজা পাবা কালি খাই।